হাই ফ্ৰেণ্ডছ মই মোৰ ইউটিউব চেনেল অমৰ এণ্ড মিক্সলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা এমআইৰ প্ৰডাক্ট আনবক্সিং কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ইয়াৰ ভিতৰত কি আছে বাৰু গম পায়নে? ইয়াৰ ভিতৰত এটা ইম্পৰ্টেণ্ট বস্তু এটা আছে। আহকচোন আমি আনবক্সিং ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কেঁচিখন লৈ এইটো কাটি লৈছোঁ পেকটো। এতিয়া আমাৰ মেইন প্ৰডাক্টটো ওলাই গৈছে, গম পাইছে চাগে। লকডাউনৰ মাজতে পাৰ্চেলটো আহি পাইছেহি। ইয়াত ওপৰত লিখা আছে কাৰ্গো এয়াৰক্ৰাফ্ট অনলি, মানে কাৰ্গো এয়াৰক্ৰাফ্টত আহিছে। পেকেটত একো নাই, ইয়াতে আপোনাৰ কেছ মেম'খন আছে আৰু তাৰ ডিটেইলছটো আছে। এইটো ৰাখি থৈছোঁ। এইটো হৈছে এমআই মানে ৰেডমিৰ পাৱাৰ বেংক 20,000 mAhৰ 18 ৱাট ফাষ্ট চাৰ্জিং। ইয়াতে আপোনাৰ কি আছে ইয়াতে মই চমুকৈ কৈ দিছোঁ। লিথিয়াম পলিমাৰ বেটাৰী আছে ইয়াত ইনক্লুড। ডুৱেল পৰ্ট ইনপুট আছে, মাইক্ৰ' USB আৰু USB-C আপোনালোকৰ চবৰে পৰিচিত। এডভান্স চিপ প্ৰটেকশ্যন ইয়াৰ তিনিটা হাইলাইট কৰিছে, তিনিটা ইয়াতে একচুৱেলি এই প্ৰডাক্টটো মই কিনি আনিছোঁ 1599 টকা দি, কিন্তু ইয়াতে প্ৰাইচটো আছিল 1999 টকা। মই mi.com-ৰ মেইন যিটো ৱেবছাইট হয় তাৰ পৰা ডাইৰেক্ট পাৰ্চেছ কৰিছোঁ। এইটো হয় একচুৱেলি 20,000 mAhৰ এটা পাৱাৰ বেংক। ইয়াতে আমি মেইন প্ৰডাক্টটোলৈ আহিছোঁ। মেইন প্ৰডাক্টটোত আমি এইটোত একো নাই মানে এটা বস্তু আছে, এইটো হ'ল এইখন আৰু হাউ টু ইউজখন আছে, আৰু এইটো হ'ল মেইন প্ৰডাক্টটো। মেইন প্ৰডাক্টটোত এইটো ইয়াৰ লগত আপোনাৰ আহিছে, মেইন প্ৰডাক্টটোৰ লগত আহিছে খুব সম্ভৱ এডাল চাৰ্জিং কেবল আহিব। মই যিমান দূৰ জানো আৰু এডাল চাৰ্জিং কেবল আহিব। হয়, ঠিকেই ধৰিছোঁ, এডাল চাৰ্জিং কেবল। এফালে USB-A আছে আৰু এইফালে মাইক্ৰ' USB আছে। এইফালে USB-A আৰু এইফালে হ'ল মাইক্ৰ' USB। এডাল চিম্পল কেবল আহিছে আৰু ইয়াতে বিশেষ একো নাই বাকচটোৰ ভিতৰত। এতিয়া এইটো হৈছে মেইন প্ৰডাক্টটো। এতিয়া এই মেইন প্ৰডাক্টটো আমি খুলিছোঁ। আৰু ফাইনেলি এইটো ৰেডমিৰ 20,000 mAhৰ এটা পাৱাৰ বেংক। এইটো ইয়াতে আপোনালোকে কি পাব, দুটা USB-A পৰ্ট পাব, যাৰ থ্ৰুৱেদি আপোনালোকে চাইমultaneously দুটা মোবাইল হওক বা দুটা আপোনাৰ যিকোনো চাৰ্জ দিবলগীয়া ডিভাইচ আপোনালোকে চাৰ্জ কৰিব পাৰে। লগতে ইয়াতে আপোনাৰ আছে এটা মাইক্ৰ' USB পৰ্ট। মাইক্ৰ' USB পৰ্টটো এইটো কাৰণেই দিয়া হৈছে যাতে এই পাৱাৰ বেংকটোততো অট'মেটিক আপোনাৰ পাৱাৰ নাথাকে, ইয়াক প্ৰথমতে কাৰেণ্টৰ লগত লগাই চাৰ্জ কৰিব লাগিব। গতিকে মাইক্ৰ' USB আৰু লগতে Type-C, তাৰমানে মাইক্ৰ' USB দিও আপুনি চাৰ্জ কৰিব পাৰে এই পাৱাৰ বেংকটো, আৰু এইটো যিটো Type-C দিও এইটো চাৰ্জ কৰিব পাৰে। আৰু ইয়াৰ বেকআপটো যথেষ্ট ভাল হ'ব মই যিমান দূৰ গম পাওঁ। আৰু ইয়াতে আপোনাৰ ইয়াত লিখা আছে, ইনপুটটো লিখা আছে 5 ভোল্ট 2.1 এম্পিয়াৰ আৰু 9 ভোল্ট 2.1 এম্পিয়াৰ আৰু 12 ভোল্ট 1.5 এম্পিয়াৰ। মেড ইন ইণ্ডিয়া বুলি লিখা আছে, গতিকে এইটো আপোনালোকে গম পাইছে যে এইটো ফুল্লি মেড ইন ইণ্ডিয়া। আৰু ইয়াৰ ৱেইটটো, ইয়াৰ যেতিয়া বাকচটো মই দেখিছিলোঁ তাত লিখা আছিলে 5.532 গ্ৰাম, মানে প্ৰায় আধা কেজি। ৱেইটটো ইয়াৰ প্ৰায় আধা কেজি। ভালে হ'ব প্ৰডাক্টটো, আপোনালোকেও পাৰ্চেছ কৰিব পাৰে। আৰু এইটো আপোনাৰ ভালে হ'ব, মানে কিহৰ কাৰণে কৈছোঁ, ইয়াতে আপোনাৰ যিখিনি স্পেচিফিকেশ্যন দিছে এই স্পেচিফিকেশ্যনখিনি আপোনাৰ গোটেইখিনিয়ে মানে প্ৰয়োজনীয় আজিৰ দিনত আপোনাৰ
ইয়াতে এইটো দেখিছে আপোনালোকে 77% চাৰ্জ আছে আৰু এই পাৱাৰ বেংকটোৰ লগত মই এতিয়া এইটো কানেক্ট কৰিম ফাৰ্ষ্ট এইটো আপোনালোকে ইয়াতে যেটো আছে পোৰ্ট ইয়াতে যেটো পোৰ্ট আছে এটা যিকোনো USB এৰ লগত এই কেবলডাল কানেক্ট কৰিব লাগিব কানেক্ট কৰা হোৱাৰ পাছতে এইটো যেটো আছে মাইক্ৰো USB এইটো আপোনাৰ ফোনটোত কানেক্ট কৰিব লাগিব আৰু কানেক্ট কৰা দেখিছে আপোনালোকে এয়া চাৰ্জিং আৰম্ভ ফ্ৰেন্ডছ আজি মোৰ এই ভিডিওটো মই ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে মোৰ এই ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি লবলৈ নাপাহৰিব